নমস্কাৰ বন্ধুসকল মই আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ ভিডিঅ' টপিকটো হৈছে আমাৰ সুস্বাস্থ্যৰ বাবে আমি দৈ কিয় খাব লাগে। আমাৰ ঐতিহ্যৰ পৰা আমাৰ ভাৰতীয় সংস্কৃতিত দৈ পবিত্ৰ বস্তু হিচাপে গণ্য কৰি অহা হৈছে। খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰি বিভিন্ন ধাৰ্মিক অনুষ্ঠানত আমাৰ দৈটো অপৰিহাৰ্য। দৈত যথেষ্ট পৰিমাণে আমাৰ কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন B2 আৰু B12 থাকে। এতিয়া আহিছো স্বাস্থ্য ৰক্ষাত আমাৰ দৈত ভূমিকা কি কি আছে। দৈত আমাৰ যেটো স্বাস্থ্য ৰক্ষাৰ আমাৰ দৈ ভূমিকা কি কি তাকে ক'ব ওলাইছে। আচলতে দৈ খালে আমাৰ পাচন শক্তিটো বৃদ্ধি পায়। দৈত থকা আমাৰ যেটো লেক্টোবেচিলাছ নামৰ উপকাৰী বেক্টেৰিয়া আমাৰ পাচন তন্ত্ৰটো কাৰ্যক্ষমতাটো বৃদ্ধি কৰে। দৈয়ে আমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাটো বৃদ্ধি কৰে। ইয়াৰ থকা কিছুমান উপকাৰী লেক্টোবেচিলাছ বেক্টেৰিয়া আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ লগত যুঁজিব পৰাকৈ আমাক কাৰ্যক্ষম কৰি তোলে। দৈত থকা আমাৰ কিছুমান কেলছিয়াম যেটো আমাৰ ফসফৰাছে আমাৰ হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে। দৈয়ে আমাৰ শৰীৰত থকা যেটো কৰ্টিসল নামৰ হৰমন আৰু কোলেষ্ট্ৰলৰ জমা হোৱাত যেটো বাধা দিয়ে আৰু তাৰ ফলত আমাৰ শৰীৰত ওজন নিয়ন্ত্ৰণটো হৈ থাকে বা সহায় কৰে। দৈয়ে আমাৰ হৃদযন্ত্ৰটো সুৰক্ষিত কৰি ৰাখে। যিহেতু দৈত কোলেষ্ট্ৰলৰ জমা হোৱা বাধা দিয়া গতিকে আমাৰ হৃদৰোগৰ পৰা আমি হাত খাই থাকিব পাৰোঁ। দৈ খোৱাৰ ফলত আমি মানসিক চাপ মুক্ত হৈ থাকিব পাৰোঁ। বিভিন্ন গৱেষণাত পোৱা গৈছে যে দৈ আমাৰ বিভিন্ন অনুভূতি, উত্তেজনা, চাপ আৰু নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ ফলত আমাৰ মগজু সুস্থ হৈ থাকে। সৌন্দৰ্য দৃষ্টিৰ ফালৰ পৰা যদি আমি চাওঁ, দৈত বহুতো অৰিহণা আছে। দৈত থকা ভিটামিন ই, জিংক আৰু আদি তত্ত্বই আমাৰ যেটো ছালৰ উজ্জ্বলতাটো বঢ়ায়, বয়সৰ ৰেখাৰ পৰা দূৰ কৰে, মুখৰ কলা দাগবোৰ নাইকিয়া কৰে, এন্টি বেক্টেৰিয়েল যিবোৰ আৰু এন্টি ফাংগেল গুণৰ বাবে যি ইউভি নোহোৱা কৰে আৰু বিভিন্ন ছালৰ বেমাৰী ঠিক কৰাত সহায় কৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। ধন্যবাদ।